Hello friends, in this video we are going to discuss the first chapter of class 11 physics, the physical world. After watching this video, you will get to know what is science and its origin, what is scientific method, what is physics, unification and reduction, use and scope of physics, hypothesis, axioms, models and assumption, fundamental forces in nature and what is conservation laws. আজিৰ এইটো ভিডিঅ'ত আমি পদাৰ্থ বিজ্ঞানৰ প্ৰথম অধ্যায় ভৌতিক জগতৰ বিষয়ে আলোচনা কৰিম। Science and its origin. What is science? Science is the systematic understanding of natural phenomena in depth so that it can be predicted, controlled and modified. প্ৰাকৃতিক পৰিঘটনাসমূহ পদ্ধতিগতভাৱে আৰু বিশদকৈ অধ্যয়ন কৰাকে বিজ্ঞান বুলি কোৱা হয় আৰু প্ৰয়োজনত আমি সেই অধ্যয়নবোৰত বেছ কৰি পিনি আমি কি কৰিব লাগিব প্ৰাকৃতিক পৰিঘটনাসমূহৰ আগজননী দিব পাৰিব লাগিব আৰু প্ৰয়োজনত আমি কি কৰিব পাৰিব লাগিব নিয়ন্ত্ৰণ কৰিব লাগিব আৰু মডিফাই কৰিব পাৰিব লাগিব মানে পৰিৱৰ্তন কৰিব পাৰিব লাগিব। সাধাৰণ ভাষাত প্ৰকৃতি আৰু প্ৰকৃতিৰ পৰিঘটনাসমূহৰ লগতে ইয়াৰ লগত জড়িত জ্ঞানসমূহৰ অধ্যয়নকে বিজ্ঞান বুলি কোৱা হয়। সায়েন্স শব্দটো লেটিন ভাৰ্ব সাইন্টিয়াৰ পৰা লোৱা হৈছে যাৰ অৰ্থ হৈছে টু নো মানে জনা। প্ৰকৃতিত আমি বহুত ধৰণৰ পৰিঘটনা দেখিবলৈ পাওঁ আৰু সেই পৰিঘটনাসমূহ আমি কেনেকৈ অধ্যয়ন কৰিম তাৰ পৰা আমি কেনেকৈ জ্ঞান আহৰণ কৰিম এটা আমি পদ্ধতি অৱলম্বন কৰোঁ। সেই পদ্ধতি অৱলম্বন কৰি পিনি আমি প্ৰকৃতিত ঘটি থকা পৰিঘটনাসমূহৰ বিষয়ে আমি জ্ঞান আহৰণ কৰিব পাৰোঁ আৰু সেই যিটো পদ্ধতি আমি অৱলম্বন কৰোঁ সেই পদ্ধতিটোকে সাইন্টিফিক মেথড বা বৈজ্ঞানিক পদ্ধতি বুলি কোৱা হয়। এতিয়া প্ৰকৃতিত ঘটি থকা পৰিঘটনাসমূহ কোনবোৰ যেনেকৈ সূৰ্য পূবফালে উদয় হয় পশ্চিমফালে মাৰ যায় বৰষুণৰ সৃষ্টি হয় ডাৱৰৰ গঠন হয় তৰল জাতীয় বস্তু সদায় উচ্চ ঠাইৰ পৰা নিম্ন ঠাইলৈ গতি কৰে পকা ফল তললৈ সৰি পৰে আৰু এইবোৰেই হৈছে প্ৰাকৃতিক পৰিঘটনা আৰু এই পৰিঘটনাসমূহকে আমি সাইন্টিফিক মেথডৰ সহায়ত অধ্যয়ন কৰিম। প্ৰকৃতিৰ যিকোনো এটা পৰিঘটনা অধ্যয়ন কৰিবলৈ আমি বৈজ্ঞানিক পদ্ধতিৰ 6টা ষ্টেপ অৱলম্বন কৰিব লাগিব আৰু সেই ষ্টেপকেইটা হৈছে নাম্বাৰ 1 সিস্টেমেটিক অবজাৰভেশ্যন পদ্ধতিগত পৰ্যবেক্ষণ, নাম্বাৰ 2 কন্ট্ৰোলড এক্সপেৰিমেণ্ট নিয়ন্ত্ৰিত পৰীক্ষণ, নাম্বাৰ 3 কোৱালিটেটিভ এণ্ড কোৱান্টিটেটিভ ৰিজনিং, নাম্বাৰ 4 mathematical modeling, number 5 prediction, number 6 verification and falsification. এতিয়া সিস্টেমেটিক অবজাৰভেশ্যন মানে কি মানে পদ্ধতিগত পৰ্যবেক্ষণ আচলতে কি প্ৰকৃতিৰ পৰিঘটনাসমূহ প্ৰথমতে আমি পৰ্যবেক্ষণ কৰিব লাগিব পৰ্যবেক্ষণ নকৰালৈকে আমি তাৰ এক্সপেৰিমেণ্ট কৰিব নোৱাৰোঁ পৰীক্ষণ কৰিব নোৱাৰোঁ যেনে বৰষুণৰ সৃষ্টি কেনেকৈ হয় পানী সদায় উচ্চ ঠাইৰ পৰা নিম্ন ঠাইলৈ কিয় বৈ যায় বেলি সদায় পূব দিশত কিয় উদয় হয় আৰু পশ্চিম দিশত কিয় মাৰ যায় আৰু পকা ফল তললৈ কিয় সৰি পৰে ইত্যাদি এই পৰিঘটনাসমূহ আমি প্ৰথমতে পৰ্যবেক্ষণ কৰিব লাগিব প্ৰথম ষ্টেপত। এতিয়া কন্ট্ৰোলড এক্সপেৰিমেণ্ট নিয়ন্ত্ৰিত পৰীক্ষণ তো নিয়ন্ত্ৰিত পৰীক্ষণ মানে কি পৰিঘটনাসমূহ আমি পৰীক্ষাগাৰত সম্পন্ন কৰিব লাগিব যেনে আমি নিৰ্দিষ্ট উষ্ণতাৰ প্ৰয়োগ কৰি বৰ্তন এটাত পানী গৰম কৰিব লাগিব আৰু পানীবোৰ গৰম হোৱাৰ পাছত ভাপৰ উৎপন্ন হ'ব আৰু সেই ভাপবোৰ আমি কি কৰিব লাগিব ভাপখিনিৰ বৰ্তনটোৰ ওপৰত আমি এখন ঠাণ্ডা থাল জাতীয় কিবা বস্তু যদি আমি ৰাখোঁ তেতিয়া সেই ভাপবোৰ তাত খুন্দা খাব ভাপবোৰ তাত খুন্দা খোৱাৰ পাছত ঠাণ্ডা থালখনৰ কাৰণে তাত কি হ'ব ভাপবোৰ পুনৰ পানীলৈ পৰিৱৰ্তন হ'ব আৰু সেই পানীবোৰ পুনৰ তললৈ পৰি যাব তেনেকৈ হয়তো বৰষুণৰ সৃষ্টি হ'ব পাৰে বুলি আমি পৰীক্ষা কৰি চাব লাগিব। ঠিক সেইদৰে আমি পৰীক্ষাগাৰত পৰীক্ষা কৰি চাব পাৰোঁ যে জুলীয়া পদাৰ্থ সদায় উচ্চ ঠাইৰ পৰা নিম্ন ঠাইলৈ গতি কৰে। 3 নম্বৰ ষ্টেপ হৈছে কোৱালিটেটিভ এণ্ড কোৱান্টিটেটিভ ৰিজনিং তো কোৱালিটেটিভ ৰিজনিং একচুৱেলি কি হয় উচ্চ ঠাইত থকা পানীৰ এনাৰ্জি বেছি হয় আৰু নিম্ন ঠাইত থকা পানীৰ এনাৰ্জি কম হয় চ' পানী সদায় উচ্চ ঠাইৰ পৰা নিম্ন ঠাইলৈ গতি কৰে আমি এটা কি কৰিলোঁ এইটো কোৱালিটেটিভ এটা ৰিজনিং দিলোঁ আমি এনেধৰণে কোৱালিটেটিভ ৰিজনিং দিব পাৰোঁ যে উচ্চ ঠাইত থকা পানীৰ ওপৰত গ্ৰেভিটেশ্যনেল ফ'ৰ্চে বেছিকৈ ক্ৰিয়া কৰে আৰু সেইকাৰণে সি যিকোনো প্ৰকাৰে তললৈ গতি কৰিব বিচাৰে। কোৱালিটেটিভ ৰিজনিঙৰ আন এটা উদাহৰণ হৈছে যেতিয়া আমি পানীত উষ্ণতা প্ৰদান কৰোঁ তো উষ্ণতাৰ ফলত পানীৰ অণুবোৰৰ মাজত কাইনেটিক এনাৰ্জি বৃদ্ধি পায় আৰু কাইনেটিক এনাৰ্জি বৃদ্ধিৰ ফলত পানীৰ অণুবোৰৰ পাৰ্টিকুলবোৰ ছেপাৰেট হৈ পৰে আৰু ছেপাৰেট হৈ পৰাৰ ফলত সিহঁতৰ ওজন বায়ুৰ অণুতকৈ ওজন সিহঁতৰ কমি যায় আৰু কমাৰ ফলত সিহঁতি ওপৰলৈ গতি কৰে মানে পানীৰ পাৰ্টিকুলবিলাক ওপৰলৈ গতি কৰে আৰু বায়ুৰ তললৈ গতি কৰে আৰু সেইকাৰণে পানীৰ অণুবিলাকে ওপৰত গৈ পিনি ডাৱৰৰ সৃষ্টি কৰে।
এতিয়া আমি কোৱান্টিটেটিভ ৰিজনিং দিম অলৰেডি আমি কোৱালিটেটিভ দিলোঁ কোৱালিটেটিভ আৰু কোৱান্টিটেটিভ একেটা ষ্টেপৰ ভিতৰতে মানে 3 নম্বৰ ষ্টেপৰ ভিতৰতে এতিয়া কোৱান্টিটেটিভ ৰিজনিং কোনবিলাক হ'ব যে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৰযুক্ত বস্তুৱে আন এটা ভৰযুক্ত বস্তুক আকৰ্ষণ কৰে যাক আমি গ্ৰেভিটেশ্যনেল ল'ৰ সহায়ত জানিব পাৰোঁ দুটা বস্তুৰ মাজৰ এই আকৰ্ষণীয় বল হ্ৰাস পায় বা কমি যায় যদি আমি সিহঁতৰ মাজৰ দূৰত্ব বৃদ্ধি কৰি দিওঁ এতিয়া কোৱান্টিটেটিভ ৰিজনিঙত ক'ব লাগে যে যদি আমি সিহঁতৰ মাজৰ দূৰত্ব দুগুণ বৃদ্ধি কৰি দিওঁ তেতিয়া সিহঁতৰ এট্ৰেকশ্যন ফ'ৰ্চ অফ এট্ৰেকশ্যন কিমান কমি যাব আৰু যদি আমি তাৰ ডিষ্টেঞ্চটো যদি আৰু 4 গুণ যদি বৃদ্ধি কৰি দিওঁ তেতিয়াহ'লে তাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন কিমান হ'ব সেই কথাটো আমি কোৱান্টিটেটিভ ৰিজনিঙত ক'ব লাগে ফৰ এক্সাম্পল দূৰত্ব যদি আমি দুগুণ বৃদ্ধি কৰি দিওঁ তেতিয়া মাধ্যাকৰ্ষণিক বল 4 গুণ কমি যাব আৰু ইলেক্ট্ৰনিক বলটো 4 গুণ কমি যাব আৰু নিউক্লিয়াৰ বলটো 128 গুণ কম হ'ব ওপৰৰ 3টা ষ্টেপ সম্পূৰ্ণ হোৱাৰ পাছতহে আমি 4 নম্বৰ ষ্টেপ মানে মেথামেটিকেল মডেলিঙলৈ আহিব পাৰিম এটা 4 নম্বৰ ষ্টেপত আছে মেথামেটিকেল মডেলিং আৰু মেথামেটিকেল মডেলিং কি হয় আমি দুটা উদাহৰণ লৈ পিনে বুজিব চেষ্টা কৰিম প্ৰথম উদাহৰণটো আমি কৈছো এক্সাম্পল 1 ধৰা হ'ল এটো সান সূৰ্য আৰ্ট আৰু এটো মুন তুমি আৰ্থৰ স্পেচৰ পৰা যদি এটা বল ওপৰলৈ থ্ৰ কৰি দিওঁ সেই বলটো যেহেতু বিশ্বব্ৰহ্মাণ্ডৰ প্ৰত্যেকটো ভৰযুক্ত বস্তুৱে আন এটা ভৰযুক্ত বস্তুক আকৰ্ষণ কৰে আৰু সেই আকৰ্ষণ যে কাৰ ওপৰত ডিপেন্ড কৰে বস্তুটো ভৰ কিমান তাৰ ওপৰত ডিপেন্ড কৰে আৰু বস্তুটা যে আকৰ্ষণ হ'ব আকৰ্ষিত হ'ব এই বস্তুটোৰ মাজৰ দূৰত্ব কিমান সেইটো ডিপেন্ড কৰে এটা আমি এটা সানৰ ভৰ বেছি তাৰ এনাৰ্জি বেছি হেকাৰণে হি বলটো আকৰ্ষণ কৰিব লাগিছিল কিন্তু আকৰ্ষণ কি নকৰে পৃথিৱীয়ে কৰিব কি কাৰণে কৰিব ইয়াৰ মাজৰ ডিসটেন্সটো বেছি হৈ গ'ল আৰু ইয়াৰ কিন্তু ভৰ কম যদিও কি কিন্তু তাৰ ডিসটেন্সটো হি ওচৰত আছে হেকাৰণে ই জানিব নোৱাৰে পৃথিৱীয়ে জানিব আৰু মনেটো একেবাৰে নোৱাৰে কাৰণ মনৰ পৃথিৱীতকৈ ভৰটো কম আৰু হি বলটোৰ পৰা বহুত দূৰত্বত আছে এতিয়া আমি এই বস্তুটো যে কিমান দূৰত্বত হলে মানে টানিব আকৰ্ষণ কৰিব পাৰিব আৰু কিমান ভৰ হলে আকৰ্ষণ কৰিব পাৰিব কিমান ভৰ কম হলে আকৰ্ষণ কৰিব নোৱাৰে সেই কথাখিনি আমি বুজাব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব এটা মডেল বা মেথামেটিকেল মডেল এটা আমি তৈয়াৰ কৰিব লাগিব হেতুৱে হৈছে মেথামেটিকেল মডেলিং কৰা এতিয়া আমি ইয়াৰ ক্ষেত্ৰত এই যেটো ক্ষেত্ৰত আকৰ্ষণ মানে হি গ্ৰেভিটেশ্যন যে হৈছে সেই কাৰণে আমি এটা কি কৰিব লাগিব ফৰ্মুলা তৈয়াৰ কৰিব লাগিব সেই ফৰ্মুলাটো হৈছে যে F capital G m1 m2 divided by r square F হৈছে কি ফোর্স অফ অ্যাট্রাকশন আকৰ্ষণী বল G হৈছে গ্ৰেভিটেশনাল কনস্ট্যান্ট যাৰ মান অলৰেডি উলিয়াই ৰখা হৈছে m1 মানে কি যে কোনে আকৰ্ষণ কৰিব আকৰ্ষণ হয়তো এবাৰ আৰ্থে কৰিব এবাৰ মুনে কৰিব এবাৰ সানে কৰিব তেতিয়াহলে m1 হ'ব এবাৰৰ কাৰণে m1 হ'ব এবাৰৰ কাৰণে আৰু মুনেও এবাৰ m1 হ'ব m2 কি হ'ব যে কাক আকৰ্ষণ কৰিব বলটো আকৰ্ষণ কৰিব একাৰণে বলটো কি হ'ব তাৰ মাসটো আমি m2 বুলি ধৰিছো আৰু r মানে কি যে এবাৰ বল আৰু মুনৰ মাজৰ ডিসটেন্সটো r হইলো এবাৰ বল আৰু পৃথিৱীৰ মাজৰ ডিসটেন্স আমি r হইলো এবাৰ বলটো আৰু সানৰ মাজৰ ডিসটেন্সটো আমি r ধৰিলো তেতিয়া আমি তিনটা ফোর্স উলিয়াব লাগিব প্ৰথম f1 উলিয়াম এটো কাৰ কাৰণে মুন আৰু বলৰ কাৰণে কিমান ওলাব f2 উলিয়াম মুন আৰু আৰ্থৰ কাৰণে কিমান ওলাব f3 উলিয়াম আমি বল আৰু সানৰ কাৰণে উলিয়াম কিমান ওলাব যাৰ ফোর্স বেছি হ'ব যাৰ ফোর্সটো বেছি হ'ব তেতিয়া কি হ'ব কি ডিপেন্ড কৰিছে ডিসটেন্সও ডিপেন্ড কৰিছে আৰু মাসও ডিপেন্ড কৰিছে যদি ডিসটেন্স বেছি হৈ যায় তেতিয়া মানে ডিসটেন্স বেছি হ'লে মানে মাস বেছি হৈ গ'ল ডিসটেন্স যদি আৰু বেছি হৈ যায় তেতিয়া তাৰ ফোর্সটো কমি যাব আৰু ডিসটেন্স যদি কমি যায় মাসটো যদি অলপ কম হলেও ডিসটেন্স যদি কমি যায় তেতিয়া মানে তাৰ ফোর্সটো বেছি হৈ যাব যাৰ এই ফৰ্মুলাটো মানে উলিয়াইছলে হ'ল ডিসটেন্স পুট কৰিলা মাস ভৰটো পুট কৰিলা গ্ৰেভিটেশনাল কনস্ট্যান্ট মান পুট কৰিলা ফোর্স ওলাই যাব এই ফোর্সটো কাৰ বেছি যাৰ ফোর্স বেছি হ'ব হিয়ে বলটো টানি লৈ যাব হ'ল এটা সেকেন্ড নেক্সট এক্সাম্পল নাম্বাৰ 2 এখন কাৰ এটা নিৰ্দিষ্ট ভেলোচিটিত মুভ কৰি আছে তেতিয়া তাৰ যেটো আমি ভেলোচিটি পাইছে ইনিশিয়াল ভেলোচিটি u মানে u ভেলোচিটিত এই কাৰখনে মুভ কৰি আছে এই কাৰখন যদি আমি ষ্টপ কৰিব লাগে কি কৰিব লাগিব আমি এটা আমি কি কৰিব লাগিব এক্সিলাৰেশন এপ্লাই কৰিব লাগিব এক্সিলাৰেশন মানে একচুয়ালি কি ব্ৰেক যেতিয়া ব্ৰেক এপ্লাই কৰিম তেতিয়া কাৰখন যদি নিৰ্দিষ্ট এটা ডিসটেন্সত গৈ পিনে কি হ'ব ষ্টপ হ'ব এটা আমি উলিয়াব লাগে যে কিমান ডিসটেন্সত গৈ ষ্টপ হ'ব
ডিসটেন্স উলিয়াব লাগে ডিসটেন্স মানে কি s মানে কিমান ডিসটেন্সত গৈ পিনি কাৰখন ষ্টপ হ'ব যেটা আমি এক্সিলাৰেশন এপ্লাই কৰিছো এই তাৰ কাৰণে কি কৰিব লাগিব আমি এটা ফৰ্মুলা আমি এপ্লাই কৰিব লাগিব এটা ফৰ্মুলা আমি তৈয়াৰ কৰিব লাগিব হেতু ম্যাথমেটিক্যাল মডেলিং ফৰ্মুলাটো আমি তৈয়াৰ কৰি পিনি এটা নিৰ্দিষ্ট ফেনোমেননৰ এটা নিৰ্দিষ্ট মানে পৰিঘটনা আমি এক্সপ্লেনেশন কৰিম কিমান ডিসটেন্সত গৈ ৰবগে কিমান এক্সিলাৰেশন আমি এপ্লাই কৰিব লাগিব সেইবিলাকৰ কাৰণে আমি এটা ফৰ্মুলা তৈয়াৰ কৰিব লাগিব সেই ফৰ্মুলাটো হৈছে s v square minus u square divided by twice a s মানে ডিসটেন্স কিমান ডিসটেন্সত গৈ ৰবগে v square মানে কি ফাইনাল ভেলোসিটি কি হ'ব ইনিশিয়াল ভেলোসিটি u ফাইনাল ভেলোসিটি v সেই v টো কিমান হ'ব যেহেতু গৈ থকা টাইমত ইনিশিয়াল ভেলোসিটি নট 0 গৈ আছে তাৰ ভেলোসিটি 0 নহয় কিন্তু গৈ ৰবগে ৰলে মানে ভেলোসিটি কি হ'ব 0 হৈ যাব ফাইনাল ভেলোসিটি 0 হ'ব কাৰণ তাক আমি গাড়ীখনক ষ্টপ কৰিব লাগে গাড়ীখন ৰখাব লাগে ৰখালে মানে ভেলোসিটি 0 হ'ব এটা আমি ডাইৰেক্ট 0 পুট কৰিব পাৰো u স্কয়াৰ মানে কি কিমান 30 কিলোমিটাৰ পাৰ আৱাৰ 40 কিলোমিটাৰ পাৰ আৱাৰ এনে কিমান স্পীডত মানে গৈ আছে ভেলোসিটি কিমান 2 ইনটু এক্সিলাৰেশনত তুলনাত মাল্টিপ্লাই কৰিব লাগিব এক্সিলাৰেশন মানে কিমান কোন এক্সিলাৰেশন মানে ব্ৰেক কিমান ব্ৰেক এপ্লাই কৰিছো বা ত্বৰণ আমি কিমান দিছো সেই ত্বৰণটো যদি আমি এপ্লাই কৰিলো তেতিয়া আমাৰ ডিসটেন্স টো ওলাই পৰিব মানে এটা আমি গম পাম যে ইমানটো ডিসটেন্স যোৱাৰ পাছত ইমান এক্সিলাৰেশন এপ্লাই কৰিলে ইমান স্পীডত গৈ থকা কাৰখন ইমানটো ডিসটেন্সত গৈ ষ্টপ হৈ যাব এটা 5 নম্বৰ স্টেপ হৈছে প্ৰেডিকচন মানে কি ভৱিষ্যৎবাণী ভৱিষ্যৎবাণী আসলে কি হয় আমাৰ বৈজ্ঞানিকসকলে যে কয় যে ইমান বছৰ ইমান মাহৰ ইমান দিনৰ পাছত আকৌ সূৰ্যগ্ৰহণ হ'ব বা চন্দ্ৰগ্ৰহণ হ'ব আৰু ঠিক তেনেকৈ আমি যদি কওঁ এখন গাড়ী এটা নিৰ্দিষ্ট ভেলোসিটিত মুভ কৰি আছে যে গাড়ীখন ভেলোসিটিত মুভ কৰি থকা এটা নিৰ্দিষ্ট ভেলোসিটিত মুভ কৰি থকাৰ পাছত যদি তাত আমি ব্ৰেক এপ্লাই কৰিলো ইমান পৰিমাণৰ যদি আমি এক্সিলাৰেশন এপ্লাই কৰো ইমান এক্সিলাৰেশন এপ্লাই কৰিলে গাড়ীখন বা কাৰখন ইমান ডিসটেন্সত গৈ ষ্টপ হ'ব এটা সেই কথাবিলাক যে আমি ভৱিষ্যৎবাণী কৰিব পাৰো কি কাৰণে পাৰো আমি এই ম্যাথমেটিক্যাল মডেলিং যেটো স্টেপ আছে সেই স্টেপটো পাৰ হ'ব লাগিব যেনেকৈ মই প্ৰথমতে কৈছিলো f g into m1 m2 divided by r square এনেকুৱা ধৰণৰ ম্যাথমেটিক্যাল মডেলিং বা s v square minus e square divided by twice এই যিটো ম্যাথমেটিক্যাল মডেলিং দিছিলো সেই ম্যাথমেটিক্যাল মডেলিং বিলাকৰ ওপৰত বেছ কৰি পিনে আমি প্ৰেডিকচন কৰিব পাৰো এইটো হ'ল প্ৰেডিকচন বা ভৱিষ্যৎবাণী এটা লাষ্ট স্টেপ that is 6 number step verification or falsification যেটো আমি ভৱিষ্যৎবাণী কৰিলো যেটো প্ৰেডিকচন কৰিলো সেই প্ৰেডিকচনটো যদি সাকসেস হয় তেতিয়া আমি তাক ভেৰিফাই হল বুলি কম আৰু যদি কেনেবাকে হি ভুল প্ৰমাণিত হয় তেতিয়া হি ফলসিফাই হৈ যাব কেনে কোন আমি ম্যাথমেটিক্যাল মডেলিং বিলাকৰ ওপৰত বেছ কৰি পিনে কৰিলো যে এখন কাৰ যদি ইমান ডিসটেন্স হয় ইমান দূৰ যদি ভেলোসিটিত গৈ থাকে তেতিয়া ইনিশিয়াল ভেলোসিটি যদি ইমান হয় আৰু যদি এক্সিলাৰেশন যদি আমি ইমানটো পৰিমাণত যদি আমি এক্সিলাৰেশন এপ্লাই কৰো তেতিয়া কাৰখন গৈ পিনে এটা ডিসটেন্সত বা ইমান ডিসটেন্সত গৈ পিনে ষ্টপ হৈ যাব আমি কি কৰিলো প্ৰেডিকচন কৰিলো বা ভৱিষ্যৎবাণী বা আগজাননী কৰি দিলো যদি হেতু সফল হৈ যায় তাক আমি ভেৰিফাই বুলি কম ভেৰিফিকেশন হৈ গল আৰু যদি নহয় তেতিয়া আমি তাক ফলসিফিকেশন বুলি কম বা ফলসিফাইড মানে কি সাবিত হ'ব ফলসিফাইড বুলি হৈ যাব আৰু ফলসিফাই হোৱাৰ পিছত কি হ'ব ফলসিফাই হোৱাৰ পিছত আমি আকৌ প্ৰথম 1 নম্বৰ ষ্টেপৰ পৰা আৰম্ভ কৰিব লাগিব যেনেকৈ কোন কি আছিল সিস্টেমেটিক অবজাৰভেশন কৰিব লাগিব চাব লাগিব 2 নম্বৰত আমি কি কৰিব লাগিব কন্ট্ৰোল এক্সপেৰিমেন্ট কৰিব লাগিব নাম্বাৰ 3 ঠিক তেনেকৈ আমি কোৱান্টিটেটিভ ৰিজনিং দিব লাগিব নতুনকৈ এটো হৈছে লাষ্ট ষ্টেপ ভেৰিফিকেশন অৰ ফলসিফিকেশন যদি ভেৰিফিকেশন হৈ যায় তেতিয়া হলে হেতু ল হৈ যাব সূত্ৰ বনি যাব আৰু যদি ফলসিফাই হৈ যায় তেতিয়া এই পুনৰ আকৌ নতুনৰ পৰা মানে অবজাৰভেশনৰ পৰা আকৌ ষ্টাৰ্ট কৰিব লাগিব